স্বাগতম জনাইছোঁ মোৰ সাপোৰ্ট টিভি এনি চেনেলত। বন্ধুসকল, লাৰ্ণাৰ লাইচেন্স পৰীক্ষা কেনেকৈ দিব অসমীয়াত এই ভিডিঅ' মাধ্যমেৰে সকলো তথ্যখিনি আপোনালোকে জানিব পাৰিব। কেইটা কুৱেশ্যন আছে আপোনালোকে এই ভিডিঅ' মাধ্যমেৰে লাইভ আপোনালোকৰ স্ক্ৰীণত দেখুৱাম। তো বন্ধুসকল, আপোনাৰ ফেচটো ইয়াত অথেণ্টিকেট কৰি ল'ব, যি নেকি আধাৰ কাৰ্ডত অথেণ্টিকেট কৰে। তো আপোনালোকে বেলেগৰ ইয়াত অথেণ্টিকেট নকৰিব, আপোনাৰে দিব, ঠিক আছে। অথেণ্টিকেট হোৱাৰ পাছত আপোনালোকে ইয়াত প্ৰচিড অপশ্যনত ক্লিক কৰিব। আপোনাৰ এক্সামটো আৰম্ভ হৈ যাব। প্ৰচিড অপশ্যনত ক্লিক কৰি লোৱাৰ লগে লগে আপোনাৰ ইয়াত এটা নতুন পেজ আৰম্ভ হ'ব। ইয়াত কণ্টিনিউ কৰিব আপোনালোকে। কণ্টিনিউ কৰাৰ লগে লগে প্ৰশ্নকেইটা আহি পৰিব। ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনকেইটা একচেপ্ট কৰি ল'ব, ঠিক আছে। চ' ইয়াত মই টিক মাৰ্ককেইটা লগাই ল'ম আৰু ইয়াত প্ৰচিডত ক্লিক কৰিম। যেতিয়া নেকি মই প্ৰচিডত ক্লিক কৰিম, ইয়াত কুৱেশ্যনকেইটা আহিবলৈ আৰম্ভ হৈ যাব। তো আপোনালোকে এনেকৈ কৰি ল'ব, ঠিক আছে। আৰু আধাৰ কাৰ্ডত যিটো আছে ফটো, সেইটো আপোনালোকে সেইজন ব্যক্তি এপ্লিকেণ্টৰে ইয়াত এটা মন কৰিবলগীয়া কথা আছে যে আপোনাৰ সেই ফেচটোৱে দিব লাগিব, ঠিক আছে। তো ইয়াত প্ৰচিডত কণ্টিনিউ কৰিব। প্ৰথম নম্বৰ প্ৰশ্নটো হৈছে ইয়াৰ কাষৰ চিহ্নৰ অৰ্থটো কি? এই অপশ্যনটো যোনটো দেখিছে সেই চিহ্নৰ অৰ্থটো কি হয়? তো ইয়াত 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ ইয়াত কেইবাটাও অপশ্যন আছে। তো ইয়াৰ অপশ্যনটো মই চিলেক্ট কৰিম, ঠিক আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, আপুনি সেই কাষৰ থকা পাৰ্কিং অপশ্যনটো চাই পিনিহে আপুনি ইয়াত শুদ্ধ নম্বৰটো দিব। 1 নম্বৰ স্কুটাৰ আৰু মটৰ চাইকেল পাৰ্কিং স্থান হয়, ঠিক আছে, 1 নম্বৰটো। 2 নম্বৰ প্ৰশ্নটো হৈছে কাষৰ চিহ্নটোৰ অৰ্থ কি হৈছে? 3.5 মিটাৰ। এইটো তো ইয়াত কেইবাটাও আছে, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। তো ইয়াত ভালকৈ চাব। 3.5 অধিক উচ্চতাৰ গাড়ী প্ৰৱেশ আৰু মিটাৰ প্ৰশ্নৰ গাড়ী প্ৰৱেশ অনুমতি। তো ইয়াত আপুনি কেৱল 3.5 মিটাৰ উচ্চতাৰ বাহনে যাব পাৰিব, তাতকৈ ওখ যাব নোৱাৰিব, ঠিক আছে। তো ইয়াৰ কাষৰ চিহ্নৰ অৰ্থটো কি আছে? 3 নম্বৰ প্ৰশ্নটো কাষৰ চিত্ৰটোৰ অৰ্থ কি? তো সোঁ কাষেদি গাড়ী অতিক্ৰম কৰাটো নিষিদ্ধ নে 2 নম্বৰটো নে 3 নম্বৰটো? আপোনালোকে বাওঁ দিশে ঘূৰাটো নিষিদ্ধ লিখা আছে। 3 নম্বৰ কাষৰ চিত্ৰটোৰ অৰ্থ কি? শিঙা বজোৱাটো বাধ্যতামূলক নে একেলেঠাৰি বজোৱাটো বাধ্যতামূলক? শিঙা বজোৱাটো নিষেধ। ইয়াত কোনটো অপশ্যন হ'ব? আপোনালোকে চিলেক্ট কৰিব লাগিব 3টা অপশ্যনৰ ভিতৰত যিকোনো এটা। তো ইয়াত 1 নম্বৰটো চিলেক্ট কৰিব। আপোনালোকে 1 নম্বৰটো চিলেক্ট কৰাৰ লগে লগে ইয়াত নেক্সট কৰি যাব। 5 নম্বৰ কুৱেশ্যনটো আহিব এনেধৰণে। ইয়াৰ কাষৰ চিহ্নৰ অৰ্থটো কি? সন্মুখত ঠেক পথ, সন্মুখত, এইটো 3 নম্বৰটো হ'ব। আপোনালোকে এনেকৈ চিলেক্ট কৰি ল'ব। 6 নম্বৰ কুৱেশ্যনটো মোক অলপ জটিল লাগিছে, তো এইটো কোনটো এনচাৰ হয় আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনাৰ তাত আহিব পাৰে এইকেইটা, বেছি নহয় 7টা কুৱেশ্যন আপোনালোকে দিলেই আপুনি পাছ হৈ যাব। তো ইয়াৰ মই প্ৰশ্নটো মোক লাগিছে যে ভুল হৈ যাব নেকি, তো মই এটা দি চাইছোঁ, চিলেক্ট কৰিছোঁ। তো এইটো 1 নম্বৰটো আছিলে। তো ইয়াত আৰু এটা লাষ্ট কুৱেশ্যন থাকিব। ইয়াৰ কাষৰ চিহ্নৰ অৰ্থটো কি হয়? আপোনালোকে ইয়াত পঢ়ি ল'ব। বাওঁফালে ঘূৰিব পাৰে, বাওঁফালে ঘূৰক। তাৰপিছত সন্মুখত বাওঁ দিশে ওখ পথ। তো আপোনালোকে কোনটো হ'ব সেইটো চিলেক্ট কৰি ল'ব। মই ইয়াত চিলেক্ট কৰি ল'ম 3 নম্বৰটো। কনফাৰ্মত ক্লিক কৰিম। কনফাৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ইয়াত পাছ হৈ গৈছে, দেখিবলৈ পাইছে। তো এনেধৰণে আপোনালোকে লাৰ্ণাৰ টেষ্টটো দিব পাৰিব, এক্সামটো দিব পাৰিব, ঠিক আছে বন্ধুসকল। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'ছ।